Good morning everyone, it's Hamar always Hanle আৰু আজি আকৌ নতুন ব্লগ ওলাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি ব্লগটো ষ্টাৰ্ট কৰিলে ইয়াতে দেখিছে এনেকুৱা আমাৰ মাটিডোখৰি ইমান হাবি হৈ আছে। যোনডোখৰত আমি জলকীয়া খেতি কৰিছিলোঁ পূৰা হাবি হৈ আছে, এখনো হাবি। তো ভাবিলোঁ আজি ব্লগটো আমাৰ গৰুজনী তলত দিবলৈ আহিছিলোঁ মই। তো ভাবিলোঁ ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু গাইজ মোৰ বুকুখন বহুত ধাক মাৰি আছে মানে কাৰণটো কেলৈ আজি 18 তাৰিখ হ'লে আৰু 12 দিন আছে আমাৰ বৰষা মাহত তাৰিখ পৰিছে 30 তাৰিখে, ডিচেম্বৰ 30 তাৰিখে তাৰিখ পৰিছে। মই আপোনালোকক আগতো ভিডিঅ'টো কৈছিলোঁৱেই যে তাৰিখত 30 তাৰিখে তাৰিখ পৰিছে। তো সেইকাৰণে আৰু বহুত কিবাকিবি লাগি আছে মানে। তো আপোনালোকৰ মৰম আশীৰ্বাদে আমাক ছাপোৰ্ট কৰিব আৰু ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ। তো সেইটোৱে কৈছোঁ গাইজ, মানে বহুত এক্সাইটেড হৈ গৈছোঁ আৰু সোনকালে মানে দিনবোৰ চাপি আহিছে যিমানে সিমানে অলপ ভয়ো লাগিছে, অলপ মানে কিবাও লাগিছে, বেয়াও লাগিছে, ভালো লাগিছে। তো কি ক'ম আৰু আপোনালোকক, তো আপোনালোকে ভিডিঅ'টো আপোনালোকে ছাপোৰ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব যাতে ভগৱানৰ আশীৰ্বাদত সোনকালে কামনা কৰিছোঁ ভাল হৈ যায় আৰু আমাৰ ঘৰটো হাৰিটো দেখিছে মই তললৈ আহিছিলোঁ। তো এতিয়া যাওঁ ঘৰলৈ, বৰষাই কি কৰি আছে ঘৰত। মই মানে অহা ইয়ালৈ প্ৰায় আধা ঘণ্টামান হৈ গ'ল, তললৈ অহাটো ঘৰলৈ যোৱাই নাই। তো এতিয়া যাওঁ ঘৰটোৱে কি কৰিছে বৰষাই চাওঁগৈ। তো আপোনালোকে ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাব। তো গাইজ এতিয়া ঘৰলৈ আহিলোঁ, ভাত পানী খাই মই একেষ্টৰ উঠিছোঁ আৰু ভাত পানী খাই কৰি ভিডিঅ'টো শ্বুট কৰিছোঁ আৰু ভাত খোৱা ভিডিঅ' নেদেখালোঁ আপোনালোকক। তো মই কৈছিলোঁ আপোনালোকৰ আগত ক্লিপটোত বেছি টাইম নাই আৰু বৰষা ভাগৰ টাইম চাপি আহিলে আৰু বহুত এক্সাইটেডো হৈছোঁ, ভয়ো লাগে, কিবা এটা মানে মনত কিবাকিবি লাগি আছে আৰু মানে নিজৰ মনটো বুজাব পৰা নাই। তো আপোনালোকে যিমান পাৰে ছাপোৰ্ট কৰিব যাতে সোনকালে ভাল হৈ যায়। খাই ফেমিলি কৰি তামোল খাই আছা। তো গাইজ সেইটোৱে কথা, আপোনালোকে যিমান পাৰে ভিডিঅ'টো ছাপোৰ্ট কৰিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি যাব। কিছুমানে ভিডিঅ' চাই ছাবস্ক্ৰাইব নকৰে আৰু গাইজ এইটোৱে মেইন কথা যে আৰু বেছি দিন নাই আৰু কিমান আজি 18 তাৰিখ হ'লে আৰু 12 দিন আছে। তো হয়তো 12 দিনৰ আগতো হৈ যাব পাৰে, হ'লেও মই আপোনালোকক ডেটটো কৈ দিছোঁ যে আৰু 12 দিন আছে বুলি। তাতকৈ আগতো হৈ যাব পাৰে বা 12 দিনৰ 15-20 দিনো লাগিব পাৰে, হয় নাই? তো সেইটোৱে কথা আৰু গাইজ মই আপোনালোকলৈ এটা নতুন এপ্লিকেশ্যন লৈছোঁ য'ত কাম কৰি আপোনালোকে বহুত পইচা ইনকাম কৰিব পাৰিব। তো আপোনালোকক মই এনেই এইটো দেখুৱাই দিছোঁ এনেকৈ ৰেজিষ্টাৰ কৰিব লাগে, এনেকৈ কি কৰিব লাগে। তো লিংকটো মোৰ তলত দিয়া থাকিব, টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব, লিংকটো জইন কৰি ল'ব। তাত আপোনাৰ প্ৰেডিকশ্যন দিয়া হ'ব। তো কালাৰ ট্ৰেডিং বুলি কয়, চবেই গম পায়েই। তো প্ৰেডিকশ্যন দিয়া হ'ব, আপোনালোকে গৈ ৰেজিষ্টাৰ কৰি ল'ব, মিনিমাম 5,000 ডিপ'জিট কৰি প্লে কৰিব, বঢ়িয়া প্ৰফিট দি আছে, কৈছোঁ নহয় বঢ়িয়া প্ৰফিট। তো ময়ো এইকেইদিন তাতে লাগি আছোঁ আৰু মই আপোনালোকক প্ৰেডিকশ্যন দিম। মোৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে খালি জইন কৰি ল'ব আৰু কিবা দিগদাৰ হ'লে হোৱাটছআপ নাম্বাৰটো দিয়া আছে তাত মেছেজ কৰিব। তো আজি ব্লগটো বেছি দীঘল নকৰোঁ, তো সেইটোৱে ক'লোঁ আপোনালোকক জাননীটো দিলোঁ যে আৰু বেছি দিন নাই বৰষা ভাগৰ। তো সোনকালে আপোনালোকৰ ছাপোৰ্টত ভাল হ'ব বুলি আশা কৰিছোঁ। তো লিংকটো নাপাহৰিব, ৰেজিষ্টাৰ কৰি টেলিগ্ৰামটো জইন কৰি ল'ব। তো বাই বাই।